বিকাশৰ বাবে এদিন হাঁহি উঠিছে। পেপাৰখন চাওক, বিকাশ, য'ত 1,12,000 কোটি টকাৰ ধাৰ। মানুহৰ এতিয়া সংস্থাপন, ল'ৰা ছোৱালীৰ 8.3% হৈছে আপোনাৰ নিবনুৱাৰ পৰিসংখ্যা, নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। চৌদিশে বিকাশ ছবি। থলুৱা ঠিকাদাৰৰ হাতত পইচা নাই, টেণ্ডাৰৰ ওপৰত টেণ্ডাৰ লৈ আছে, ঠিকাদাৰক পইচা দিব পৰা নাই, ধাৰৰ ওপৰত ধাৰ। ৰাজভৱনটো ইমান ধুনীয়া এটা ব্যৱস্থাত থকাৰ পিছত আকৌ বিকাশ বুলি ক'লে হিমন্ত বিশ্ব শৰ্মা, মই আগতে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা হৈছে বিল্ডাৰ মুখ্যমন্ত্ৰী, কনষ্ট্ৰাকশ্যন কৰা মুখ্যমন্ত্ৰী। কনষ্ট্ৰাকশ্যন কৰিলে লগত অশোক সিংঘাল আছেই। অশোক সিংঘালে ফৰ্মুলাটোৰ প্ৰটেকৰ মালিক, দেখুৱাই দিছে যে কনষ্ট্ৰাকশ্যন কৰিলে লাভটো কিমান থাকে। গতিকে এতিয়া বিকাশৰ ক্ষেত্ৰত MSME খতম। আমাৰ নিচিনা সৰু সুৰা যিবিলাক ক্ষুদ্ৰ ব্যৱসায় কৰি চলি আছিলোঁ, আমাৰবিলাকৰ ব্যৱসায় বাণিজ্য খতম। থলুৱা ঠিকাদাৰে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা এতিয়ালৈকে প্ৰায় 29,000 কোটি টকাৰ বিল দিব পৰা নাই, টেণ্ডাৰৰ ওপৰত টেণ্ডাৰ। কিন্তু টেণ্ডাৰ হৈ আছে, অনলাইন টেণ্ডাৰ গুচি গৈ পেলাই পকেট টেণ্ডাৰ হৈছে। তথাপিও এইবিলাকত ক'ত কি ঘোটালা হৈছে ক'বলৈ নাযাওঁ। এতিয়া বিকাশ বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ৰাজভৱন বনোৱাৰ ক্ষেত্ৰত নতুন ৰাজভৱনত 41.32 কোটি টকাৰ আকৌ বাজেট কৰিছে। ইফালে বাকী ধাৰটো আছেই। 800 আসনযুক্ত প্ৰেক্ষাগৃহ কৰিবলৈ ওলাইছে, তাৰ বাজেট 44.26 কোটি টকা। 5,000 আসনযুক্ত আন্তৰ্জাতিক প্ৰেক্ষাগৃহ প্ৰকল্প ব্যয় 185 কোটি টকা। সংহত উপায়ুক্ত কাৰ্যালয় স্থান ৰূপনগৰ, গুৱাহাটী 58.86 কোটি টকাৰ প্ৰকল্প। আৰক্ষী ছাউনীত 544.54 কোটি টকাৰ প্ৰকল্প। তাৰপিছত গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় 95 কোটি টকাৰ প্ৰকল্প। সংহত সংস্থা সঞ্চালকালয় ইয়াত 808.4 কোটি টকাৰ প্ৰকল্প। এয়া হৈছে বিকাশৰ নমুনা, য'ত ল'ৰা ছোৱালীৰ কোনো কাৰণতে সংস্থাপন নাই, নিবনুৱাৰ সমস্যা বৃদ্ধি হৈ গৈছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাক কনষ্ট্ৰাকশ্যন লাগে, ইয়াত কমিশ্যনটো ভাল। ব্ৰিজ বনালে তাত কমিশ্যন ভাল, চিমেণ্ট ফেক্টৰীৰ লগত, ৰডৰ ফেক্টৰীৰ লগত, কণ্ট্ৰেক্টৰৰ লগত বুজাবুজি কৰিবলৈ ভাল। এয়া হৈছে বিকাশৰ বাবে এদিন। 5 জানুৱাৰীত আকৌ জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা, নতুন ৰাজভৱন। এই গোটেই কথাবিলাকৰ কথা যদি আপুনি চিন্তা কৰে, যে মই আগতেও আপোনাক কৈছোঁ, এইটোৰ আকৌ নতুন ৰাজভৱনৰ এইবিলাক বিকাশ কৰিছে, য'ত ল'ৰা ছোৱালীৰ সংস্থাপন নাই, য'ত ক্ষুদ্ৰ ব্যৱসায়ী আজি তাৰিখত কোনো ব্যৱস্থা নাই, ব্যৱসায় কৰাৰ হাহাকাৰ। বিভিন্ন আপুনি GMCৰ পৰা আদি কৰি বিভিন্ন ডিপাৰ্টমেণ্টবিলাকত আপুনি গৈ থাকক, এই হিমন্ত বিশ্ব শৰ্মা কনষ্ট্ৰাকশ্যনৰ ডিপাৰ্টমেণ্টকেইটাৰ বাদে কোনো ব্যৱস্থা আজি তাৰিখত নাই। ল'ৰা ছোৱালীয়ে হাহাকাৰ দেখিছে, ভৱিষ্যত কি হ'ব। স্কুল কলেজ বন্ধ, চৰকাৰী চাকৰি আপোনাৰ আজি তাৰিখত নাই, চৰকাৰী চাকৰি কৰি পেঞ্চনৰ ব্যৱস্থা নাই। এনেকুৱা এটা সময়ত তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কামত লাগিছে, য'ত প্ৰফিট থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা কৈছোঁ, হাল এৰি শিয়াল খেদিছে। আপোনালোকে গোটেই কামবিলাক যদি আপুনি ভালকৈ যদি গোটেই কামখিনি চায়, ব্যৰ্থতাৰ ওপৰত ব্যৰ্থতা। ৰাস্তা বনাইছে, ঠিকেই আছে, ৰাস্তা আমাক লাগে। এইবিলাক যিবিলাক বিল্ডিং বনাইছে, কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে, এইখিনি কৰাৰ আগত টেটুগুৰিলৈকে ধাৰ। আজি তাৰিখত আজি ভূমিষ্ঠ হোৱা শিশুটিৰ 32,000 টকা ধাৰৰ বোজা আছে। কিমান ধাৰ লৈ পেলাই যে ধাৰ কৰি ঘি খোৱা নিচিনা ফৰ্মুলাত যিটো কাম কৰিছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। এইবিলাক প্ৰেক্ষাগৃহ পিছত বহিব। প্ৰেক্ষাগৃহত বহিবলৈতো যুৱ প্ৰজন্মৰতো ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব। প্ৰেক্ষাগৃহত কাক লৈ মিটিং কৰিব? যদি অসমৰ যুৱ প্ৰজন্মৰ সংস্থাপনেই নাথাকে, যুৱ প্ৰজন্মৰ ভৱিষ্যত যদি সুৰক্ষিত নহয়, প্ৰেক্ষাগৃহবিলাক বনাই লৈ পেলাই কাক লৈ পেলাই মিটিং পাতিব, কাক লৈ সভা সমিতি কৰিব? এইবিলাক হাল এৰি শিয়াল খেদা কাম বন্ধ কৰি আমাৰ ওপৰত যাতে আৰু ধাৰৰ বোজা নিদিয়াকৈ অসমখনক সঁচা অৰ্থত বিকশিত কৰক, তেতিয়াহে কম। মানুহৰ দৃষ্টি অন্য দিশত আকৰ্ষণ কৰি কোনো এটা কনষ্ট্ৰাক্টিভ আপোনালোকে প্ৰডাক্টিভ কামত আপোনালোকে কাম কৰা নাই। এইবিলাক আজে বাজে কামত আপোনালোকে এইবিলাক লাগে। কেতিয়া লাগে? যেতিয়া আপোনালোকে মদৰ দোকান গলিয়ে গলিয়ে দি গাঁৱে গাঁৱে মদৰ দোকানৰ সংখ্যা বৃদ্ধি কৰিছে, কাৰণ চৰকাৰৰ হাতত ৰেভিনিউ নাই। মদ খুৱাই যুৱ প্ৰজন্মক কুঙা কৰিছে, তাৰপিছত আপোনালোকে প্ৰেক্ষাগৃহ বনোৱাত আকৌ কোটি কোটি টকা খৰচ কৰিছে। তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে মদ খাওক, ভৱিষ্যত শেষ হওক, আপোনালোকে প্ৰেক্ষাগৃহ বনাই তাৰপিছত কণ্ট্ৰেক্টৰৰ পৰা 60-40 কমিশ্যন ল'ব। ইট ইজ টু মাছ। সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, স্বাধীনতাৰ পিছৰ পৰা বহুজন বৰেণ্য মুখ্যমন্ত্ৰীৰ জীৱন দৰ্শন আমি পঢ়িছোঁ, কাৰ্যাৱলী তেওঁলোকৰ দেখিছোঁ। এনেকুৱা কিন্তু অকল মাত্ৰ এই 60-40 প্ৰফিটৰ পিছত দৌৰি থকা মুখ্যমন্ত্ৰী আপোনাকেই প্ৰথম দেখিলোঁ।
দুৰ্ভাগ্যজনক কথা। এই কামবিলাক বন্ধ কৰি যুৱ প্ৰজন্মৰ ভৱিষ্যত সংস্থাপন হোৱা প্ৰডাক্টিভ কামবিলাক কৰক। এফালৰ পৰা ৰাজহুৱা সম্পদ চব নাইকিয়া কৰিছে। গতিকে এনেকুৱা কাম কৰক য'ত যুৱ প্ৰজন্মই প্ৰেক্ষাগৃহ বনোৱাৰ আগত তেওঁলোকে যাতে ভৱিষ্যতটো সুৰক্ষিত কৰিব পাৰে তাৰ কাৰণেহে আপোনাক আহ্বান জনাইছোঁ। কাৰণ আজি তাৰিখত নিবনুৱাৰ সংখ্যাৰ হাৰ মনমোহন সিঙৰ দিনত আছিলে 2.2% আৰু এতিয়া আপোনালোকৰ উস্তাদ চৰকাৰৰ দিনত ছুপাৰ উত্তম চৰকাৰৰ দিনত 8.3%লৈ মানে পৰিৱৰ্তিত হৈছে। এইখিনি কথা অকণমান গুৰুত্ব দিব বুলি ভাবিছোঁ। এইবোৰ বিকাশ নহয় বোলো বিনাশ। 1,12,000 কোটি টকা ধাৰ লৈ আমাৰ প্ৰত্যেকৰ মূৰত ধাৰৰ বোজা দি যিবিলাক প্ৰেক্ষাগৃহ বনোৱা আপোনালোকে প্ৰকল্প লৈছে এইবিলাক অসমৰ বিকাশ নহয়, অসমৰ বিনাশ, ভৱিষ্যত প্ৰজন্মৰ বিনাশ। ধন্যবাদ।